নমস্কাৰ সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ঘৰলৈ যাবলৈ ওলাইছোঁ। ঘৰলৈ যাম এটা বিশেষ কাৰণ আছে আৰু বহুত এক্সাইটেড হৈ আছোঁ। কাৰণ কিয়নো মোৰ মাজুবা আজি গোলাঘাটলৈ তাই বিয়া হৈছিলে, গোলাঘাট সৰুপথালৈ, আৰু মাজুবা ভিন্দো আৰু মোৰ ভাগিনটো এতিয়া আহি আছে। অলপ দেৰি পিছত সিহঁতি শিমলুগুৰি ষ্টেচন পাবহি আৰু ময়ো এয়া ড্ৰেছ পিন্ধি ওলাইছোঁ কলেজৰ পৰা আহি। বহুত এক্সাইটেড হৈ আছোঁ কাৰণ ইমান দিনৰ মূৰত 14 মাহৰ পিছত মই তাইক লগ পাম। যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত আছিলোঁ, প্ৰি টেষ্ট এক্সাম দি আছিলোঁ, তাই তেতিয়াই অহা আৰু তেতিয়াও মই তাইক বৰকৈ টাইম দিব নোৱাৰিলোঁ কাৰণ মই মৰাণৰ পৰা অহা যোৱা কৰি চেপন কলেজত পৰীক্ষা দিছিলোঁ। আৰু এতিয়া তাইক মই ভালকৈ লগ পাবৰ কাৰণে মোৰ বহুত এক্সাইটেড হৈ আছোঁ। এতিয়া মই ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু আপোনালোকক মই সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমাৰ বাহেঁত ফাইনেলি পাই গ'লোহি। আমি এতিয়া পাঠশালাত আছোঁ। এয়া বা আৰু এইফালে ভাগিনটো আৰু এইফালে ভিন্দো ভণ্টিৰ লগত কথা পাতি আছে। ঘৰ পালোহি বুলি কৈ দিছে। এতিয়া বহুত ভাল লাগিছে, ইমান দিনৰ মূৰত লগ পাইছোঁ, বহুত ভাল লাগিছে। আৰু অলপ দেৰি পিছত আমি ঘৰ পামগৈ। এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক। গৈ আছোঁ পাঠশালাৰ পৰা। এয়া মোৰ ভাগিনটো, আমাৰ বেটা আহি চিপছ খাই আছে, চিপছ কিনি দিলোঁ। আৰু ইয়াক ইমান দিনৰ মূৰত লগ পাইছোঁ, বহুত ভাল লাগিছে মোৰ মনটো। আৰু এইফালে বা গৈ আছে, ব্ৰা গাড়ীছিলে এডোখৰ কোনো নাই, আমিকেইটা আছোঁ। আৰু এইফালে ভিন্দো, বহুত মজা হৈছে আহি পিনি দেই, কোনো নাই, একদম হাৱা সোমাই গৈ আছোঁ আৰু ধুনীয়াকৈ। আমি আহি আছোঁ পামগৈ এতিয়া, লাইট ব্লেক পাইছোঁহি। এইটো বেটা দোকান ধুনীয়াকৈ পাই গ'লোহি। এইটো বনাই গ ভাইটি আমাক নিবলৈ বুলি আগবাঢ়ি আহিছিলে, কিন্তু গাড়ীখনে আমাক থৈ আহিব গৈছে। আমি ৰুকাং তিনিআলিৰ পৰা সোমাই আহি আছোঁ। আপোনালোকক আজি এই চাগতে আমাৰ ৰুকাং গাঁওখন অকণমান দেখাই দিছোঁ। আমি আহি আছোঁ পামগৈ এতিয়া। ৱাটাৰ চাপ্লাই বহিছে, এইফালে ৱাটাৰ চাপ্লাই বনাই আছে, এতিয়ালৈকে হোৱাগৈ নাই। আৰু আমাৰ এইফালে আমাৰ ৰুকাং গাঁও আৰু এয়া ফাইনেলি আমি পাই গ'লোহি। আমাৰ ঘৰতো বেটাটো আৰু এইফালে ধান্দা আহিছে আমাৰ ঘৰলৈ আজি, বহুত দিনৰ মূৰত আহিছে। এইফালে বা আমি চব পাই গ'লো। এতিয়া আহি পিনি এতিয়া ঘৰলৈ আমি যাম। এইটো মোৰ ভাগিন ল'ৰাটো এতিয়া আমাৰ ভিতৰত আহি পিনি গাড়ী বিচাৰি ফুৰিছে। ঐ দা বেটা, ভাইটি আজি কেনেকুৱা লাগিছে? বাহেঁত আহিছে কাৰণে বহুত ভাল লাগিছে। ইয়াক বহুত দিনৰ মূৰত লগ পাইছা হয়নে? মমাইক ভাগিনীয়েক, আৰু মমাইকটো ইমান অকণমানি। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু বহুত ভাল লাগিছে। আজি বাহেঁত আহিছে আৰু এতিয়া বাহেঁতৰ লগত অলপ ফূৰ্তিও কৰিলোঁ। আৰু আপোনালোকে যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্টত জনাব, আৰু যিসকলে নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।